নমস্কাৰ বন্ধুসকল, মোৰ নাম অৰুণজ্যোতি দাস। মই দবা খেলৰ নেশ্যনেল ইনষ্ট্ৰাক্টৰ হয় আৰু লগতে মই ছিনিয়ৰ নেশ্যনেল অৰ্বিটাৰ হয়। চাওঁচোন আজি আমি কেইটামান চেছ পাজুল ছল্ভ কৰিব চেষ্টা কৰোঁ আৰু লগতে শিকিব চেষ্টা কৰোঁ কি আমাৰ ভুল হয়। মোৰ সকলো শুদ্ধ হ'ব বুলি মই ক'ব পৰা নাই। আচ্ছা, ইয়াতে চোৱা, ইয়াতে আমি সদায় চাব লাগে চেকৰ কাৰণে দেই। চেক মানে থাকে নেকি তোমাৰ, তাৰপিছত চাবা তোমাৰ থ্ৰেড কিবা আছে নেকি, হয়নে? তোমাৰ নিজৰ থ্ৰেড বা তুমি কাৰোবাক দিব পৰা থ্ৰেড, নহয় জানো? আচ্ছা, ইয়াতে তুমি দেখিছা চেকটোতো 44 হৈ আছে, হয় না? এইটো আৰু হৈ গ'ল। এইটো এটা আমাৰ ভুল হৈছে। ভুল কিয় হৈছে জানা? এইটো তোমাৰ চেক কৰি ফৰ্ক হৈ তোমাৰ লাভ হ'ল বাৰু, এইখন খেলো জিকিবা, কিন্তু তুমি আৰু এটা লাভ হ'ব কি জানা? বেছি লাভ আছে, মানে ফিনিচে আছে। কেনেকৈ ফিনিচ আছে গম পাইছানে? মই এইটো নাচালোঁ। এইটো চোৱা, এই ঘোঁৰাটোৱে যিহেতু আমাৰ এই দুঘৰ ৰজাৰ ওচৰত দুঘৰ বন্দী কৰি দিলে ন, দেখিছানে? এতিয়া আমি এইটো ছেক্ৰিফাইচ কৰি দিলোঁ আৰু এইটো হৈছে মেট। দেখিছা কিমান সুন্দৰ ন? নেক্সটটো চাওঁ। এইটো তোমাৰ এতিয়া কি হৈছে? প্ৰথম কথা হৈছে তুমি এটা চেক দিব পাৰা, ফ্ৰীতে এটা পোন পাই আছা। তোমাৰ এইটো মেটেই, চেক হ'ল। তাৰপিছত তুমি আৰু এতিয়া এইটো ইয়াৰ পৰা দিয়াৰ লগে লগে মেট, নহয় জানো? নেক্সটটো চাওঁ। এতিয়া তোমাৰ ওচৰত কেনেকৈ আছে, তুমি কি কৰিলে মেট হ'ব পাৰে চোৱা। আমাৰ উদ্দেশ্যটো হৈছে ৰজাটোক মানে যিমান পাৰে পিছলৈ নিব লাগে ন। এতিয়া অলৰেডি তাক এতিয়া এনেকুৱা মুভ নকৰিবা যে সি আঁতৰি আহে। ধৰা এতিয়া তুমি যদি F2ৰ পৰা যদি তুমি ৰুকে চেক কৰা, তেতিয়াহ'লে উঠি আহিব না ওপৰলৈ ন। তে তুমি কি কৰিবা, তাক পিছলৈ আমি লৈ যাম। এইটো লৈ গ'লোঁ ন, দেখিছা? পিছলৈ যোৱাৰ লগে লগে মেটেই হৈ গ'ল তাৰপিছত, নহয় জানো? নেক্সট এইটো চোৱা। এতিয়া এইটো তোমাক এটেক কৰিছে, হয় নাই? তেতিয়া কি কৰিবা? তেতিয়া তুমি ধৰা এতিয়া তোমাক এটেক